যা যা তুই পাপার ওতে আগত যা। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল, মোৰো ভাল। আজি আকৌ এটা লৈ আহিলোঁ নতুন ভিডিঅ'। আপোনালোকে চাই যাওক ভিডিঅ'টো। আৰু এতিয়া ৰাতিপুৱা কাম বন মোৰ হৈ গ'ল, এতিয়া চাহ পানীও খোৱা হৈ গ'ল। আজি মই কইনা খুৱাম এজনী, মোৰ ভাগিনী কি কয়, সেইকাৰণে এফালে মাছ আনিলে আৰু এয়া হাঁহ কাটি আছে মিষ্টাৰে। আৰু এয়া ময়ো মাছখিনি ইফালে ধুই আছোঁ, ইফালে মিষ্টাৰো হাঁহ কাটি আছে। তাৰপিছত লগ পাই আছোঁ আৰু এতিয়া একেবাৰে গা পা ধুই আহিলোঁ। বহুত আজি মাছ হাঁহ এইবিলাক বনাব লাগিব, সেইকাৰণে গেছত নবনাওঁ, এয়া জুই লগাই ল'লোঁ। আৰু ইফালে কেৰাহী গৰম হৈ গ'ল। এতিয়া মাছখিনি ভাজি কৰি লওঁ প্ৰথমতে, তাৰপিছত বাকীবিলাক কৰি থাকিম আৰু এটা এটাকৈ। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব, আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো এনে চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইটোৱে আৰু আপোনালোকে এতিয়া চাই যাওক মই কি বনাওঁ আজি খাবৰ কাৰণে। বিশেষ একো নবনাওঁ, কেইটামান পদহে বনাম। এতিয়া ষ্টাৰ্ট কৰিলোঁ আৰু মাছ ভজাৰ পৰা। আলহী আহি পোৱা নাই, আলহী অহাৰ আগতে ৰন্ধা বঢ়াটো হৈ গ'লে ভাল লাগিব, তেতিয়াহে কথা পাতিব পাৰিম। আৰু আলহীক বহাই থৈ এনেকৈ ৰান্ধিলে বেয়া লাগে, সেইকাৰণে আগতীয়াকৈ এয়া ৰান্ধিব ষ্টাৰ্ট কৰি দিলোঁ। আৰু এইফালে এয়া আমাৰ বিউটি ৰাণী, এয়া এইটো গাজ আলু আমি কওঁ, আৰু কোনোবাই মাটি আলু কি এনেকুৱা আৰু কিবা কিবি কয়। আৰু এইটো বনাম মাছ দি। আৰু ইফালে এয়া পিঁয়াজ আদা নহৰু এইবিলাক কাটি ৰেডি কৰি আছে, আৰু মই এইফালে বনাই আছোঁ। এয়া মাছখিনি এতিয়ালৈ ভজাই হোৱা নাই, বহুত মাছ 1.5 কিলোমান হ'ব। আৰু এয়া শুনো খেলি আছে ইয়াতে, আৰু ছোৱালীয়ে ভিডিঅ' কৰি দি আছে, ভিডিঅ' কৰি দিব কৈ আছোঁ মই। আৰু এইবিলাক কি টেমা দেখাই আছে। আৰু এতিয়া মাছ ভাজি হৈ গ'ল। তাৰপিছত এতিয়া বেঙেনা ভাজি কৰি আছোঁ। এতিয়া বেঙেনা ভাজি হৈ গ'ল। তাৰপিছত এয়া মাছৰ ডিমৰ বৰা বনাই আছোঁ। ইয়াত পিঁয়াজ জলকীয়া কাটি দিছোঁ। এয়া মাছৰ ডিমৰ বৰা। আৰু আলু ভাজি কৰিলোঁ, সেইখিনি পাহৰি থাকিলোঁ ভিডিঅ' কৰিব। আৰু ইফালে এয়া হাঁহৰ মাংস হৈ, আৰু এইটো হ'লে হৈ গ'ল। আৰু তাৰপিছত খাব দি দিম, সকলো হৈ গ'ল। এইটোৱে লাষ্ট, ভাত পানী হৈ গ'ল। আৰু এতিয়া এয়া কইনাজনীক বহালোঁ, এয়া ভাত বাঢ়ি দিলোঁ ধুনীয়াকৈ। এইজনী মোৰ ভাগিনী হয়, আৰু এইটো মোৰ মা। এয়া সিহঁত দুজনকে ইয়াতে দিলোঁ, আমি পিছত খাই ল'ম, তাৰপিছত লগ পাই আছোঁ। আৰু এয়া খোৱা বোৱা হৈ গ'ল। এতিয়া সিহঁতে যাব, এয়া মিষ্টাৰে থৈ আহিব, আমিও অলপ থৈ যাম। আৰু এতিয়া বিউটি ৰাণীয়ে বাই বাই দি দিলে। আৰু আজিৰ ভিডিঅ'টো ইমানেই, কালিলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।